নমস্কাৰ সাকসেছ আসাম নামৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো অসম চৰকাৰৰ চাকৰি আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ যিখিনি গ্ৰেড 4 পোষ্ট আছে ঠিক আছে তো এই গ্ৰেড 4 পোষ্টখিনিৰ কাট অফ এইবাৰ বেছি যাব নেকি বা কম যাব নেকি তো বহুতে কমেন্ট কৰি সুধি আছিল আৰু তেনে ক্ষেত্ৰত এই ভিডিওটো আপোনালোকলৈ আগবঢ়াইছো তো ভিডিওটোত আমি সবিশেষ সকলোখিনি আলোচনা কৰিম গতিকে আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব তো বন্ধুসকল প্ৰথমতে আপোনালোকক জনাও যে নেগেটিভ মাৰ্ক তো নেগেটিভ মাৰ্ক কি বহুতে হয়তো গমে নাপায় তো ধৰি লওক এজন ক্যান্ডিডেটে 135ৰ ভিতৰত 100টা কোৱেশ্চন কৰি আছে ঠিক আছে তো তাৰে 20টা কোৱেশ্চন কটা গৈছে তেওঁৰ তো তেনে ক্ষেত্ৰত 80টা শুদ্ধ হৈ যাব কিন্তু তেও ভাবি থাকিব পাৰে কি 80 নম্বৰ পাম তো তেনেকুৱা নহয় কথাটো তো আপোনালোকে সকলোৱে গম পায় নেগেটিভ মাৰ্ক মানে 4টা কটা গলে আপোনালোকৰ 1 নম্বৰ মাইনাস হৈ যাব তো তেনে ক্ষেত্ৰত তেওঁৰ 20টা ৰং আনসাৰ হৈছে তো তেওঁৰ 4 5 গুণ 20 ঠিক আছে তো ইয়াতে 5 নম্বৰ কটা যাব তেওঁৰ তো 80 ৰ পৰা 5 মাইনাস কৰিলে ইয়াতে 75 অৰ্থাৎ 75 নম্বৰ তেও পাব তো 100টা কোৱেশ্চন কৰিছে 20টা কাটা গৈছে তো তেনে ক্ষেত্ৰত 75 নম্বৰ তেও লাভ কৰিব তো এনেকুৱা ধৰণে আপোনালোকে চাই লব আপোনালোকে কিমানটা শুদ্ধ কৰিছে বা কিমানটা কটা গৈছে তো এনেকুৱা ধৰণে আপোনালোকে মিলাব পাৰিব আৰু দ্বিতীয়তে যেহেতু এইবাৰ পোষ্টৰ সংখ্যা প্ৰায় 5000 তো জবাৰ পোষ্ট আছিল 14000 ঠিক আছে তো 14000 ক্যান্ডিডেটক সেকেন্ড স্টেজলৈ মাতিছিল 28000 আৰু এইবাৰ মাতিব প্ৰায় 10000 তো তেনে ক্ষেত্ৰত পোষ্টৰ সংখ্যা যেহেতু কম এইবাৰ আৰু ক্যান্ডিডেটৰ সংখ্যাও যথেষ্টখিনি বেছি প্ৰায় আপোনালোকৰ 11-12 লাখ মানে হ'ব চাগে তো তেনে ক্ষেত্ৰত আপোনালোকৰ যেটো কাট অফ অকনমান হাই যাব তো আপোনালোকে নিশ্চয় গম পালে আৰু তৃতীয়তে কোনে কোনে এইবাৰ আবেদন কৰিছে বা পৰীক্ষা দিছে তো এইটো হৈছে মেইন কথা তো এইবাৰ যেহেতু বিএ বিকম বিএসসি বা অন্য গ্ৰেজুৱেচন কৰা ক্যান্ডিডেট খিনিয়ে পৰীক্ষা দিছে তো তেনে ক্ষেত্ৰত আপোনালোকৰ যেটো কাট অফ হেটো অকনমান বেছি যাব আৰু যোৱাবাৰ 14000 পোষ্ট আছিল কিন্তু তাত বিএ বিকম বিএসসি বা অন্য গ্ৰেজুৱেচন কৰা ক্যান্ডিডেটৰ সংখ্যা যথেষ্টখিনি কম আছিল আৰু মাত্ৰ 8 পাস 10 পাস হায়াৰ সেকেন্ডাৰী পাস তো তেনেকুৱা ধৰণৰ ক্যান্ডিডেট খিনিয়ে এই 14000ত এক্সাম দিছিল আৰু তাৰে ভিতৰতে দুই এটা হয়তো গ্ৰেজুৱেচন কৰা ক্যান্ডিডেটও আছিল আৰু যিখিনি গ্ৰেজুৱেচন কৰা ক্যান্ডিডেট তো তেওঁলোকৰ কাৰণে জবাৰ যথেষ্টখিনি সহজ হৈছিল পেপাৰ আৰু এইবাৰ যেহেতু বিএ বিকম বিএসসি বা অন্য গ্ৰেজুৱেচন কৰা ক্যান্ডিডেট খিনিও গ্ৰেড 4ত পৰীক্ষা দিছে ঠিক আছে তো তেনেকুৱা ক্ষেত্ৰত যিখিনি মাত্ৰ 8 পাস বা 10 পাস তো তেওঁলোকৰ কাৰণে এই পেপাৰখন যথেষ্টখিনি টাফ হৈছে টাফ মানে সহজ হৈছে কিন্তু তেওঁলোকৰ যেহেতু মাৰ্কটো বেছি নাপায় তো তেনে ক্ষেত্ৰত তেওঁলোকৰ চাকৰিটো পোৱাত যথেষ্টখিনি মানে টান হ'ব তো নিশ্চয় আপোনালোকে বুজি পালে তো পেপাৰ যদিও সহজ আছিল কিন্তু হিমান গোটেইকেইটা এনসাৰ কৰাটো যথেষ্টখিনি সহজ নাছিল যেহেতু নেগেটিভ মাৰ্কো আছে তো তেনে ক্ষেত্ৰত সকলোবোৰ এনসাৰ কৰাটো বহুতৰ ভয় আছিল তো আপোনালোকে টেনচন ল'ব লগা নাই কাট অফ বেছি নাযায় আৰু যদিহে আপোনালোকে HSLC লগতে 8 পাসৰ কাট অফখিনি চাও বিচাৰে যোৱাবাৰৰ বা এক্সপেক্টেড কাট অফ চাও বিচাৰে তেনেহলে আমি অলৰেডি ভিডিও বনাই থৈ দিছো আৰু এই ভিডিওটোৰ ডেসক্ৰিপচনত হয়তো আপোনালোকক লিংকটো দি দিম তাৰ পৰা আপোনালোকে চাও পাৰিব তো বন্ধুসকল এইখিনি আছিল ভিডিওটো আপোনালোকক দিবৰ বাবে আৰু এনেকুৱা ধৰণৰ ভিডিওসমূহ পোৱাৰ বাবে আপোনালোকে আমাৰ এই চেনেলটোৰ লগত জড়িত হৈ থাকিব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ আমাৰ এই চেনেলৰ মাধ্যমেৰে আপোনালোকে কিবা নহয় কিবা শিকিব পাৰিব কিবা নহয় কিবা জানিব পাৰিব তো ভিডিওটো এইখিনিতে সামৰিছো ধন্যবাদ